नमः शिवाय ओम नमः शिवाय हर हर भोले नमः शिवाय ओम नमः शिवाय हर हर भोले नमः शिवाय रामेश्वराय शिवराय ধুনীয়া এটা ভিউ আছো আৰু ইয়াৰ পৰা আমি যাই আছো এক্সপোৰ্ট তো মহা মৃত্যুঞ্জয় মন্দিৰ টেম্পল আমি মৃত্যুঞ্জয় মন্দিৰ টেম্পলক গুটে চাই আমি এক্সপোৰ্ট কৰিম আপোনাক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম এণ্ড আমাৰ ৰাতি ব্লগ আহি আছে কেতিয়া ৰাতি ব্লগ আপলোড কৰোঁ নাজানো এইটো কেতিয়া কৈছে তেতিয়াই নাজানো আৰু বন্ধুসকল কথা এটা ক'ব বিচাৰোঁ এই ব্লগটো এটা জাষ্ট এণ্টাৰটেইনমেণ্ট যদি কিবা কথা ভুলো হৈ যায় প্লিজ ক্ষমা কৰি দিব কাৰণ আপোনালোকে জানে আমি সৰু ল'ৰা হয় চ' ভুল হৈ যাব পাৰে আৰু মানে মানুহবিলাকে বহুত আহি আছে ইয়াত লাষ্ট লাগে এইবিলাক মানুহৰ আগত নীলাখৰ নিচিনাকৈ ভিডিঅ' বনাব এইবিলাক ছোৱালী আহে নহয় ছোৱালী লাগিলে দেখিলে লাষ্ট লাগি যায় মানে ইয়াত আহি পেলাই বনাইছোঁ মানে এইখন জেগা বহুত ডেঞ্জাৰাছ জেগা হয় ডেঞ্জাৰাছ চবলক ভিডিঅ'টি আমি আৰম্ভ কৰোঁ আৰু বন্ধুসকল এইফালে মানে এই পূজাত মানে কিবা বান্দৰৰ মুখা হনুমানৰ মুখা মটু পাতলু মুখা মানে পপুলাৰ পুৰা তো দোস্তসকল আজি আমি গৈ আছোঁ মেলা দেখুৱাবলৈ আৰু মেলাত মানে আপোনালোকে মেলাই নহয় আপোনালোকে আজি ভিডিঅ'টোৰ জৰিয়তে মৃত্যুঞ্জয় মন্দিৰ কেনেকৈ স্থাপন হ'ল কি হ'ল সকলো আজি এই ভিডিঅ'টোৰ জৰিয়তে গম পাব এনেও একচুৱেলি আপোনালোকে ডিম্পু বৰুৱা ভিডিঅ' চাই গম পালে সকলো কথাই তেওঁ যিকেনেকুৱা মোৰ ফালৰ পৰা যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিম এণ্ড ডিম্পু বৰুৱা আমাৰ ইয়াত আহিছিলে মৃত্যুঞ্জয় মন্দিৰ টেম্পল ভিডিঅ' এটা বনাইছিলে যোনসকল চোৱালে ডেছক্ৰিপশ্যনত লিংকটো দি দিম মানে ভিডিঅ'টো সকলোকে চাব পাৰিব বোলে কিবা কিবি পাতা হৈছে মানে কি ক'ব পইচা ঘটা ধান্দা ন পাতিবই দিয়ক আৰু বন্ধুসকল আমি এতিয়া গৈ আছোঁ মেলা আমি এতিয়া গৈ আছোঁ আপোনালোকৰ মেলা দেখুৱাবলৈ মৃত্যুঞ্জয় মন্দিৰ টেম্পলত মেলা বহু হৈছে বহুত কিবা কিবি আৰু মাই গড বহুত ধুনীয়া এটা মেলা দিছে গৈছে আৰু ইয়াত আইচক্ৰীম কিবা কিবি মানে চাওক এখন বজাৰ মেলা মন্দিৰটো একে লাষ্টত আপোনালোকক দেখুৱাই আছোঁ এতিয়া ফাৰ্ষ্ট আমি আপোনালোকক মেলা দেখুৱাই আছোঁ অ' মাই গড সেইদিনা আহোঁতে আমি মেলা বহাই আছিলে মানে ফিটিং ফাটাংখিনি কৰি আছিলে আজি চাওক কি কৰি দিছে আইচক্ৰীম দোকান কিবা কিবি লৰাই নাথাকিব দে আজি মানে কিবা লাষ্ট ফৰ চব দৌৰ মাৰিছে দিয়ক দৌৰলৈ মানে কি ক'ব মানে একেবাৰে মানে একেবাৰে লাষ্ট আজি নাই আৰু যেনেকৈ পাইছোঁ তেনেকৈ ভিডিঅ' বনাইছোঁ আৰু মানে কি ক'ব আৰু এই মেলা যোনখন আপোনালোকে ওপৰত দেখি আছে ন ক'ব নালাগে মানে এইখনত উঠিলে ন বমি ওলাই যাব মানে পেটৰ পৰা নাইবোৰ ওলাই যাব দেই নুঠিব মই এতিয়া ক'লোঁ কিন্তু কাৰণ মানে আমি কালি ৰাতি আৰু ভিডিঅ'টো এডিটিং বহুত দেৰি হৈছে বেয়া নাপাব মানে কি ক'ম আৰু বহুত মানে বমি ওলাই যোৱা দৃশ্য মানে আৰু এনেকুৱা পূৰা মানে একদম মজা লাগি গৈছে যি চিঞৰ বাখৰ আপোনালোকে ভাবিছে এইটো বহুত মজা লাগিছে মজা নহয় ইয়াতে কান্দি চিঞৰিছে এইটো চিঞৰ বাখৰ শুনি মানুহে ভাবে হা বহুত এটা ফূৰ্তি লাগিছে না ভাই না আমি উঠি গম পাই গৈছোঁ এইটো কি উঠি চাবচোন গম পাব তেতিয়া পইচা নাই ইয়াত উঠিব লাগিব তামাম মানে এইবিলাক গাড়ী মটৰ পূৰা লগাইছে ইয়াত পূৰা কৈ বজাইছে লাগ ভাল ভিডিঅ' বনাবলৈ পাৰ্মিশ্যন লোৱা নাই পাৰ্মিশ্যন লোৱা যেন ইয়াক যে কেমেৰাত দেখিলে পুলিচ লাগে টুপিডাল পিন্ধি আছে আৰু মাই কথা তুলিলোঁ আৰু এইফালে চাওক এইফালে পূৰা মেলা ইয়াৰ পৰা একদম ক'বলৈকে দৃশ্য ভিৰ আপোনালোকক ওচৰত গৈ এবাৰ দেখুৱাই আছোঁ ভালকৈ আৰু বন্ধুসকল পূৰা এটা আটকি গৈছে চাওক আটকি গ'ল ওপৰতে মানে আটকি গৈছে এতিয়া ভাবিছে চাগে দেই একে উঠিব একদম মজা লাগিব উঠি পেলাই ভাবিছে জীৱনত আৰু নুঠো একদম বমি ওলাই গৈছে মোৰ ঘৰৰ পৰা চাগে আৰু এইবিলাক চাওক এইবিলাক চিকেন তান্দুৰি ম'ম' কিবা কিবি পূৰা চাইনিজ হোটেল বহাই দিছে এইফালে বেক চাইডে চাওক আহি যাওক আৰু খাই যাওক এবাৰ আহি যাওক নেকি बर्गर समोसे सब मिलता है यहाँ पर चाइनीज दुकान हिंदी बोलना पड़ेगा असमीज नहीं चलता है यहाँ पे असमीज चलेगा या नहीं दौड़ेगा असमीज আৰু এইফালে চাওক হোটেল মানে আগতে দুদিনৰ আগত আহোঁতে বহুত খালী আছিলে আৰু আজি যিমান হোটেল বহিছে মানে চকুৱে বিশ্বাস হোৱা নাই কেতিয়া ধূলা কলা দেখি গৈছোঁ এবাৰ আমি আহিলোঁ বৰ্তমান বহুত দূৰত মানে আহি আছোঁ এইফালে জলৈকে আৰু দস্তসকল মানে ইয়াত মাইকীগালে বেছি বস্তু লৈ আছে মতাগালে থমুকি চাই আছে আৰু ইয়াৰ পৰা আমি সোনকালে যাব লাগে এই বাদে আমি আৰু ইয়াত কি ল'ম তো বন্ধুসকল এতিয়া আমি গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰ টেম্পল গাঁৱৰ ল'ৰা দোকান দিছে এতিয়া টেম্পলত গৈ কিনে আমি আপোনালোকক ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম যে কেনেকৈ গম পাই দিয়কচোন বাৰু তেওঁ আৰু বন্ধুসকল পূজাত আহিছোঁ যেতিয়া কিবা এটা লৈ যাওঁ পূজা মানে মেলা আহিছোঁ এতিয়া কিবা এটা লৈ যাওঁ গ'ল আপোনালোকক চিন্তি পেলাই আঙুঠি এটা লৈ ল'লোঁ দে গ'ল দে 10 টকা বাদ দে থ দোস্তসকল এতিয়া আমি গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰ টেম্পলটোলৈ আপোনালোকক এবাৰ ৰাউণ্ডতে গোটেইটো দেখুৱাবলৈ চেষ্টা কৰিম এইফালে চব পূৰা মেলা তামাম মেলা বহিছে এই চাইডত আৰু এতিয়া ব'লক
বন্ধুসকল এতিয়া আমি আহি আছোঁ বৰ্তমান মহা মৃত্যুঞ্জয় মন্দিৰ য'ত বিকুবাবাই স্থাপন কৰিছিলে আৰু ইয়াৰ পৰা চাওক এটা ধুনীয়া ভিউ আমি আহি পালোঁ বৰ্তমান 5 চাইডটো যিটো বেকগ্ৰাউণ্ড চাইজ ইয়াত গোটেই ৰাস্তা ইয়াৰ পৰা তালৈ বহুত ডাঙৰকৈ এটা ৰাস্তা বনোৱা হৈছে মই দেখুৱাই আছোঁ ৰাস্তাটো বেক চাই মানে মাই গড কি প্লেচ আৰু নিউজ লাইভ চাওক আপোনালোকে এই হিমন্ত ছাৰ আহিছে হ'বলা চিকিউৰিটি গাৰ্ড দেখিছোঁ আৰু ফ্ৰেণ্ড চাব পাৰে এইফালে নিউজ লাইভৰ গাড়ী আহিছে আৰু এচাইডৰ পৰা চাই মাই গড কি এটা তো দৰ্শকসকল আপোনালোকক এতিয়া মই ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম আমাৰ যোনটো মৃত্যুঞ্জয় মন্দিৰ কেনেকৈ আৱিষ্কাৰ কৰা হৈছিল চ' বন্ধুসকল ভিকুগিৰি দেৱৰ মানে ভিকুগিৰি মহাৰাজে এই মন্দিৰটো স্থাপন কৰিছিলে 2003 চনৰ পৰা আমাৰ মন্দিৰটো নিৰ্মাণ মানে কাৰ্যসূচী চলি আছিলে মানে নিৰ্মাণ হৈ আছিলে বনোৱা হৈ আছিলে 2003 চনৰ পৰাই আৰু অৰ্থাৎ আজি 2021 চনত আমাৰ যোনটো মৃত্যুঞ্জয় মন্দিৰ টেম্পল সেইটো কমপ্লিট হৈছে আৰু লগতে ইয়াত চাওক আপোনালোকে 108 কুণ্ড ইয়াত মানে বহুত মানে হেৰি মানুহে মানে যজ্ঞ কৰিব তো দৰ্শকসকল আমাৰ নগাঁও এইটো একদম বিখ্যাত জেগা আগতে বিখ্যাত আছিলে আমাৰ বৰদোৱা থানৰ বাবে আৰু এতিয়া বিখ্যাত হ'ল বৰ্তমান মহা মৃত্যুঞ্জয় মন্দিৰটোৰ বাবে আৰু লগতে ইয়াত আপোনালোক সকলো আহিব বহুত এটা ধুনীয়া ভিউ আৰু প্ৰতি বছৰে মেলা হ'ব ইয়াত আপোনালোকে দেখিলে মেলা এই মেলাখন আপোনালোকে প্ৰতি বছৰে পাব কাৰণ ইয়াত প্ৰতি বছৰে যজ্ঞ হ'ব যিহেতু আৰু এইবছৰ যজ্ঞ প্ৰথম যোনটো যজ্ঞ আছে শুনামতে যোনটো ফাৰ্ষ্ট যজ্ঞ হৈছিলে আমাৰ 2003 চনত সেই যজ্ঞটোত বহুত হাজাৰ মানুহ আহিছিলে আমাৰ এই যজ্ঞলৈ এনে বিশেষকৈ এইটো থাকে নহয় ডিম্পুপুৰৰ ভিডিঅ'টোত যাব তাত বহুত কথা শিকিবলৈ পাব এই ভিডিঅ'টোত জনামতে 3টা জেগাত যজ্ঞ হৈছিল আৰু ফাইনেলি এইটো মানে ইয়াত মন্দিৰ আছে চব জেগাত মন্দিৰ নাই কিন্তু তাতো যজ্ঞ পতা হয় আৰু ইয়াতো মানে সেই যজ্ঞ পতা হয় ইয়াত চাওক আপোনালোকে 108 কুণ্ড চাওক আপোনালোকে 108 কুণ্ড ইয়াত পতা হৈছে ইয়াত ফাইনেলি ইতিমধ্যে যজ্ঞ হৈয়ে আছে কিন্তু মানে মোৰ অহা অলপ লেট হোৱা নাই মোৰ অহা অলপ ফাষ্ট হ'ল মানে তেওঁলোকে যিভাৱে ভাবক কাৰণ মুঠতে মোৰ ভিডিঅ'টো এডিটিং কৰা অলপ দেৰি হৈছে ইতিমধ্যে বহুত কিবাকিবি হৈ গ'ল আপোনালোক আহিব পাৰিব কিমান তাৰিখে আহিব এপ্ৰিলত আমাৰ মানে মোদী ডাঙৰীয়া আৰু দৰ্শকসকল মানে ইয়াত যিটো মানে ভিৰ হৈছে এটা ক'বলগীয়া ঠাই এটা চাবলগীয়া জেগা একদম এই খুব কম দিনৰ ভিতৰত চাওক আপোনালোকে ঘৰকেইটা বনাই দিছে ইয়াৰ পৰা গোটেই যাইবিলাক বনাই আছে খুব কম দিনৰ ভিতৰত বনাইছে আগতেতো মৃত্যুঞ্জয় মন্দিৰটো কিমান বছৰ 2003 চনতে আৰম্ভ হৈছিলে আৰু আজি 2021ত আজি মন্দিৰটো কমপ্লিট হৈছে 221 আৰু ইয়াৰ পৰা চাওক এইটো হ'ল মণ্ডপ হয় পূজা মণ্ডপ নে এইটো পূজা মণ্ডপ হয় আৰু পূজা মণ্ডপ নহয় কি মণ্ডপ হয় এইটো 108 কুণ্ড হয় আৰু এইফালে যদি চাওক চিকিউৰিটি গাৰ্ড আছে বহুত আৰু এইটো ক'লৈ যায় এই খাবলৈ যাওঁ আমি খাবলৈ যাওঁ ব'লক সোনকালে আমি খাই আহোঁগৈ কিবা এইটো চাওক কি ধুনীয়া এটা ভিউ আৰু আমাৰ বন্ধু এইটো কি আছিলে নামটো পাহৰি গ'লোঁ নামেই পাহৰি গৈছোঁ আৰু বন্ধুসকল ইয়াৰ নাম বন্ধু ৰাখিব নালাগে ইয়াৰ নাম বন্দুক ৰাখিব লাগিছে বন্দুক এই যে কোবাই যে উলিয়াইছে আৰু এইটো চাওক এটা ভিউ একদম ধুনীয়া মৃত্যুঞ্জয় মন্দিৰ টেম্পলৰ এটা ধুনীয়া ভিউ আশেষ বহুত ভাল লাগিছে আজি আমাৰ নগাঁৱত অৱস্থিত হোৱা এই মন্দিৰটোৰ বাবে দৰ্শকসকল বহুত জানিবলৈ আছে আৰু ইয়াত চাওক পুৰা পানী ৱাটাৰফল বনাই দিছে বৰ্তমান বহুত কিবাকিবি হৈ গ'ল আপোনালোকে আহিলে গম পাব ডিম্পুপুৰৰ ভিডিঅ'টোত যাব সকলোৱে তাত বহুত কিবাকিবি শিকিবলৈ পাব মই ইমান এটা বুজাব পৰা নাই সেইটো ফাইনেলি আহিছোঁ হোটেলত বহিছোঁ কিবা এটা খাম মানে চাওঁ অকণ অৰ্ডাৰ দিছোঁ আধা প্লেট খাই কিনে এবাৰ যাব লাগে দেখিব লাগে খাই দেখুৱাম মানে আৰু বন্ধুসকল এয়া চাওঁ অৰ্ডাৰ দিলোঁ চাওঁ নহয় জানো চাওঁ অৰ্ডাৰ দিলোঁ আৰু ইয়াতে খাম আৰু খাই আপোনালোকক লোভ লগাম আৰু বন্ধুসকল পুৰা দবাই ল'লোঁ 10 টকা 20 টকা পালোঁ 100 টকা দি হাফ পুৰা চাওঁ দবাই লৈছোঁ কিন্তু পেটত পুৰা ডুবি গৈছে এতিয়া আইচক্ৰীমটো কেনে খাই কিনে ডাইৰেক্ট যাব লাগে হরে হরে ভোলে নমঃ শিৱায় ওম নমঃ শিৱায়